নমস্কাৰ, কি খবৰ? সকলোৱে ভালে আছে চাগে? আৰু ঠাণ্ডা কেনেকুৱা পাইছে এবাৰ? কিন্তু লাহে লাহে ঠাণ্ডা বাঢ়িছে আৰু যিহেতু যোৱাকালি ৰাতি যিহে বতাহ বৰষুণ দিলে নহয়, তাৰ পৰিণামস্বৰূপে আজি বতৰ ভয়ানক ঠাণ্ডা। গতিকে এই ঠাণ্ডা বতৰত একদম গৰম গৰম জ্বলা চিকেন চুপ খাবলৈ মন গৈছে। আচলতে মই এতিয়া ভাবিছোঁ হেৰি বইল চিকেন বনাম, একদম জ্বলা দি কিনে জালুক বেছি। এইখিনি চিকেন, এতিয়া মই বইল চিকেন বনাবলৈ গৈ আছোঁ। আৰু পোনপ্ৰথমে ফাৰ্ষ্টত মই নহৰু, আদা আৰু জালুক কেইটামান খুন্দি লওঁ প্ৰথমে। জালুক দিলে অলপ জ্বলা জ্বলা ভাল লাগে, গতিকে এইকেইটা প্ৰথমে মছলাটো ৰেডি কৰি লওঁ। এই চিকেনখিনি এনেকৈ শুকানকৈ ভাজি লওঁ। আৰু ইয়াত তেল নাই দিয়া, ইয়াত তেল নিদিয়াকৈ ভজা হৈছে। ৰঙচুৱা নোহোৱালৈকে এনেকৈ ভাজি থাকিম অলপ সময়। আৰু মাংসখিনিত বিলাহী আৰু কেঁচা জলকীয়া দিম। এতিয়া মাংসখিনিত খুন্দি থোৱা নহৰু আদাৰ পেষ্টটো দি দিছোঁ। তাৰপিছত আকৌ ভাজোঁ মাংসখিনি। অলপ সময় ভজাৰ পিছত আকৌ ইয়াত মই বিলাহী আৰু কেঁচা জলকীয়া দিলোঁ। কেঁচা জলকীয়া আৰু বিলাহী দি আকৌ ইয়াক এনেকৈ ভাজি থাকিম আৰু অলপ সময়। মাংসখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া পানী দি মাংসখিনি বইল হ'বলৈ দিম। আৰু ফ্লেভাৰৰ কাৰণে মান ধনিয়া পাত কেইখিলামান এনেকৈ খুন্দি দিম, লগতে কেঁচা জলকীয়া দুটা দিছোঁ। মাংসখিনিত এতিয়া খুন্দি থোৱা মান ধনিয়াখিনি দি দিছোঁ। এয়া মাংসখিনি বইল হৈ আছে, লাহে লাহে সিজিছেগৈ। আৰু এতিয়া এই মাংসৰ জোলখিনি টেষ্ট কৰি চাইছোঁ, একদম মজা হৈছে, খাই ভাল লাগিছে দেই। এতিয়া গৰম গৰম ভাতৰ লগত আৰু খাওঁ আৰু দেই। আপোনালোকেও খাব। এতিয়া ৰাখিছোঁ, ধন্যবাদ অলপ সময় দিয়াৰ বাবে। মোৰ ভিডিঅ' চালে আকৌ লগ পাম।